শ্ৰীকৃষ্ণ ভগৱান ভাৰতীয় সংস্কৃতিৰ অন্যতম মহান ধৰ্মীয় আৰু ঐতিহাসিক ব্যক্তি। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন কাহিনী, তেওঁৰ উপদেশ আৰু মহাভাৰতৰ যুদ্ধত তেওঁৰ বিস্ময়কৰ কাৰ্যই আমাক জীৱনৰ প্ৰকৃত অৰ্থ বুজাইছে। যিজনে নিজকে আটাইতকৈ বেছি ভাল পায় তেওঁ সঁচাকৈয়ে মুক্ত, এই কথা ভগৱান শ্ৰীকৃষ্ণই কৈছিল। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, ধ্যানত মন আৰু মনক একত্ৰিত কৰক আৰু ঠাইখন চাওক। মই এজন অজ্ঞতাৰে পৰিপূৰ্ণ, জ্ঞানেৰে পৰিপূৰ্ণ ব্যক্তি বনোৱাৰ বাবে জন্মগ্ৰহণ কৰিছোঁ। শ্ৰীকৃষ্ণই গীতাত আকৌ কৈছিল, জ্যেষ্ঠসকলক সময়ৰ মূল্য জানিবলৈ কওক আৰু শিশু এটাক প্ৰেমৰ মূল্য জানিবলৈ কওক। বিশ্বাস হৈছে এক শক্তি যি আপোনাক সম্ভৱ কৰি তোলে, যিটো অসম্ভৱ যেন লাগে। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ জীৱনকালত বহুতো গুৰুত্বপূৰ্ণ কথা কৈছিল, যিয়ে আমাক ধৰ্ম, প্ৰেম, কৰ্ম, জীৱন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ বিবেচনা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ কৈছিল, জীৱন হৈছে এক সংগ্ৰাম, ইয়াক গ্ৰহণ কৰক। আবেগে ক্ষমতাৰ জন্ম দিয়ে। তেওঁ আকৌ কৈছিল, কাম কৰক, ফলৰ বিষয়ে চিন্তা নকৰিব, ফলৰ আশা নকৰাকৈয়ে কাম কৰক। যেতিয়া আপুনি কৰ্মৰ ফলৰ বিষয়ে চিন্তা কৰা বন্ধ কৰে, আপুনি শান্তি পাব আৰু আপুনি সুখ পাব। শ্ৰীকৃষ্ণই গীতাত আকৌ কৈছিল, ধৰ্মৰ সুৰক্ষাৰ বাবে কাম কৰক। ঈশ্বৰে মানুহৰ ভিতৰৰ মনটো দেখে। আনক আপোনাৰ বাবে জীয়াই থাকিবলৈ দিয়ক, তেতিয়াহে আপুনি শান্তি পাব। প্ৰেম আৰু সমৰ্পণ অবিহনে কোনো কাম সম্পূৰ্ণ নহয়। এজন প্ৰকৃত সংগী হৈছে এনে এজন ব্যক্তি যি দুখত আপোনাৰ সৈতে থিয় হয়। ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ জীৱনৰ বিভিন্ন প্ৰসংগত গুৰুত্বপূৰ্ণ বহুতো কথা কৈছিল, যিবোৰে আজিও মানুহক অনুপ্ৰাণিত কৰি আহিছে। ইয়াত কিছুমান বিখ্যাত শ্ৰীকৃষ্ণৰ উদ্ধৃতি দিয়া হৈছে, যিবোৰ তেওঁৰ শিক্ষা, জীৱন দৰ্শন আৰু অনুপ্ৰেৰণাৰ পৰিপূৰ্ণ। তেওঁ কৈছিল, বিজয় সেইজনৰ যি নিজকে পৰাজিত কৰে। মন শান্ত কৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ সফলতা। প্ৰেম অবিহনে কোনো জীৱন সম্ভৱ নহয়। ঈশ্বৰৰ ওচৰত নিজকে নিয়োজিত কৰক আৰু আপুনি অসীম শান্তি অনুভৱ কৰিব। শ্ৰীকৃষ্ণৰ এই উদ্ধৃতিবোৰে আমাক জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ বিবেচনা কৰিবলৈ অনুপ্ৰাণিত কৰে। এই বাৰ্তা আৰু শব্দবোৰে সদায় আমাৰ মনত শান্তি, প্ৰেম আৰু সমৰ্পণৰ অনুভূতি জাগ্ৰত কৰে। এই উদ্ধৃতিবোৰ আমাৰ জীৱনত প্ৰয়োগ কৰি আমি আমাৰ জীৱন সফলতা, সুখ আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্তি কৰিব পাৰোঁ। তেওঁ আৰু কৈছিল, জ্ঞান সৰু হ'ব পাৰে, কিন্তু ই এক পোহৰৰ দৰে যি অন্ধকাৰক দূৰ কৰে। সংগ্ৰাম কৰক, কিন্তু অধিক গুৰুত্বপূৰ্ণভাৱে আপোনাৰ নিজৰ স্তৰত থিয় হওক। আনৰ প্ৰায়শ্চিত্ত কেতিয়াও নকৰিব, আপোনাৰ নিজৰ প্ৰায়শ্চিত্ত কৰিব। ধ্যান কৰা ব্যক্তি এজনৰ বাবে কোনো কাৰ্য অত্যাধিক বেদনাদায়ক হ'ব নোৱাৰে। প্ৰেম আৰু নিষ্ঠা অবিহনে কোনো ধৰ্মীয় কাম সফল হ'ব নোৱাৰে। নিজকে দৰিদ্ৰ লোক বুলি গণ্য কৰা এজন ব্যক্তিক এজন পুৰুষ বুলি গণ্য কৰা হয়। যদি আপুনি কাকো আঘাত কৰিব নিবিচাৰে, কাৰোবাৰ প্ৰতি সহানুভূতিশীল হওক। এইবোৰ ভগৱান শ্ৰীকৃষ্ণৰ কেইটামান বিখ্যাত উদ্ধৃতি, যি তেওঁৰ শিক্ষা, জীৱন দৰ্শন আৰু অভিজ্ঞতাৰ পৰা উদ্ভৱ হৈছে। তেওঁৰ উপদেশবোৰে জ্ঞান, কৰ্ম, প্ৰেম আৰু সমৰ্পণত গুৰুত্ব প্ৰদান কৰে, আৰু এই উদ্ধৃতিবোৰে আপোনাক ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা অনুপ্ৰাণিত কৰিব পাৰে। ধন্যবাদ।